নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটি বৰ ভাল খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আপুনি যদি B.Ed কৰিম বুলি ভাবি আছে আপোনাৰ যদি শিক্ষক হোৱাৰ মন আছে আৰু ইতিমধ্যে যদি আপুনি এই কোনোবা প্ৰাইভেট বিদ্যালয়ত কৰ্মৰত তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট সহায়ক হ'ব কাৰণ শিক্ষক হ'ব লাগিলে সেয়া কিবা প্ৰাইভেট বিদ্যালয়ে হওক বা চৰকাৰী বিদ্যালয়ে হওক আমাৰ B.Edৰ প্ৰয়োজন হ'ব আৰু B.Ed পাছ কৰাৰ পিছতহে শিক্ষকৰ বাবে যি যোগ্যতাৰ পৰীক্ষা অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্ট আমি বাচমুকৈ টেট পৰীক্ষা দিব পাৰোঁ আৰু এই টেট পৰীক্ষা দিবৰ কাৰণে যি B.Edৰ প্ৰয়োজন হয় এই B.Ed সম্পৰ্কীয় এটি ভাল খবৰ আজি মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আপুনি ভিডিঅ'টো পোৱা মাত্ৰকে আগলৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে আজি মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোত চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰাৰ লগতে আপোনাৰ দৰে নিবনুৱা যুৱক যুৱতী যদি আন কোনোবা আছে তেওঁলোককো এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব কাৰণ এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে উপযোগী খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰোঁ বন্ধু বান্ধৱীসকল এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা প্ৰকাশ পোৱা B.Ed কমন এণ্ট্ৰেন্স টেষ্টৰ এডমিশ্যন নোটিছ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2023 আৰু 2025 বৰ্ষৰ এই B.Ed কোৰ্ছত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এটি ভাল খবৰ যে কি তেওঁলোকে এতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু আমি জানো আজি কিছু বছৰৰ পৰা B.Edত এডমিশ্যন ল'বৰ কাৰণে এটি কমন এণ্ট্ৰেন্স টেষ্ট হয় আৰু এই এণ্ট্ৰেন্স টেষ্টত পাছ কৰাৰ পিছতহে কি কৰিব পাৰিব আপুনি যিকোনো এখন B.Ed কলেজত এডমিশ্যন ল'ব পাৰিব সি চৰকাৰীও হ'ব পাৰে বা কি হ'ব পাৰে প্ৰাইভেটো হ'ব পাৰে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনৰ চৰকাৰী আৰু বেচৰকাৰী যিকোনো ইনষ্টিটিউশ্যনত আপুনি এডমিশ্যন ল'বলৈ হ'লে এই টেষ্টটো দিব লাগিব আৰু এই টেষ্টটো অনুষ্ঠিত হ'ব আগষ্ট মাহৰ 6 তাৰিখে অৰ্থাৎ 6/8/2023 তাৰিখে এই টেষ্টটো অনুষ্ঠিত হ'ব আৰু এই টেষ্টটো অনুষ্ঠিত হোৱাৰ আগতে আপোনালোকে এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা এপ্লাই কৰিব লাগিব অনলাইন এপ্লাইটো আৰম্ভ হ'ব জুন মাহৰ 6 তাৰিখৰ পৰা অৰ্থাৎ 6/7/2023 পৰা 21/7/2023 ভিতৰত গতিকে আপোনালোকে যদি কোনোবা সদায় ব্যক্তিয়ে B.Ed কৰিম বুলি ভাবি আছে অনুগ্ৰহ কৰি জুলাই মাহৰ 6 তাৰিখৰ পৰা এই জুলাই মাহৰ 21 তাৰিখৰ ভিতৰত এইটো অনলাইন কৰিবৰ কাৰণে চেষ্টা কৰক আৰু সমসাময়িকভাৱে তাৰ পৰৱৰ্তী মাহৰ অৰ্থাৎ আগষ্ট মাহৰ 6 তাৰিখে আপোনালোকৰ কি হ'ব পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু পৰীক্ষাত যদি পাছ কৰে আপুনি কোনোবা এখন কলেজত এই চৰকাৰীও হ'ব পাৰে বেচৰকাৰীও হ'ব পাৰে আপুনি এডমিশ্যন ল'ব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে এই খবৰটো পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব